তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড এপিছড নাম্বাৰ 3 আৰু গাইজ মই আছোঁ এতিয়া বৰ্তমান ৰুমত অলপ আৰু ডিউটিত যাম এণ্ড এইকেইদিন ভিডিঅ' দিব পৰা নাই ডিউটিৰ কাৰণে বা সময় পোৱা নাই ৰিল চিল বনাবৰ কাৰণে এণ্ড ইনষ্টাগ্ৰামত ৰিল চিল দিয়া নাই ইয়াতো ইউটিউবত ভিডিঅ' চিডিঅ' দিব পৰা নাই তো সকলোকে স্বাগতম জনাইছোঁ তো বলক মোৰ লগত চাই দেখাই দিওঁ সেইটো চাই দিলোঁ কথা তো চাই দিলোঁ ফাইনেলি কামটো হৈ গ'ল এতিয়া ই ভাত চাত বনাই আৰু মই অলপ কিবা কিবি বনাম মই আগতে ভিডিঅ'টো বনাই লওঁ দেন গাইজ আজি ভিডিঅ'টো মেইন ৰিজন হৈছে কুৱেশ্যন এনচাৰ মানে মোক কেইটামান কুৱেশ্যন কৰিছিলে ইনষ্টাগ্ৰামত মই দুদিন আগত নেকি এদিন আগত মই কৈছিলোঁ যে ইয়াৰে এনচাৰবিলাক চব ইউটিউব চেনেলত দি দিম তো ফাইনেলি গাইজ মই এনচাৰবিলাক দিব ওলাইছোঁ এণ্ড কুৱেশ্যনবিলাক মই দেখুৱাইছোঁ কি কি কুৱেশ্যন কৰিছে এণ্ড মই কৈ আছোঁ সকলোকে তো প্লিজ ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ সকলোকে চাই থাকক এণ্ড প্লিজ স্ক্ৰিপ্ট নকৰিব সকলোৱে চাই থাকক এতিয়া মই কুৱেশ্যন এনচাৰবিলাক চাম লগটো কি আছিলে অ'কে তো গাইজ ফাৰ্ষ্ট কুৱেশ্যন চাওঁ প্ৰথমতে দিছে জেচমিন 7188 তো জেচমিন 7188 বেলেগ একো দিয়া নাই অনলি হাঁহি দিছে লাইক দিছে আৰু জিভাখন এনেকৈ দিছে এণ্ড ইটছ মি পাহি ছেকেণ্ড কুৱেশ্যন কি খবৰ অভি খবৰ একদম ভাল দুখ সুখৰ মাজতে জীয়াই আছোঁ আৰু বাছ সেইটোৱে আৰু এণ্ড পি ভি টি প্ৰীতি নাম্বাৰ 3 জি এফ আছেনে দাদা জি এফ আছেনে দাদা এইটো কুৱেশ্যন জি এফ আছেনে দাদা কেনেকৈ কওঁ এতিয়া জি এফ আছে নাছে তেনেকুৱাই হৈ আছে বৰ্তমান থকা নিচিনা হৈ আছে বহুতখিনি কথা পাছত এইখিনি কথা মই লৈ আহিম আপোনালোকৰ ওচৰত এতিয়া এইটো এনচাৰ ভালকৈ দিব নোৱাৰোঁ দেন প্ৰতীক্ষা তোমাৰ জি এফ আছেনে ছেম কুৱেশ্যন এনচাৰ এইটোৱে প্ৰতীক্ষা দেন নাম্বাৰ 4 আছিলে এইটো এণ্ড নাম্বাৰ 5 ৰেকিবুল D0 এইটো মোৰ লগৰে হয় পাপু ইয়াৰ নাম ৰেকিবুল হয় অৰিজিনেল নেম দেন ই সুধিছে মোক তোমাৰ বোলে ভৰি দুখন কথাটো সঁচা নেকি বাৰু মানুহৰ ভৰি দুখনো থাকে পাগল 4খন থাকে নেকি কি যে হ'ব নাম্বাৰ 5 নাম্বাৰ 6 হীৰক জ্যোতি অফিচিয়েল তোমাৰ ঘৰ ক'ত হয় ক'ত কি পঢ়ি আছা চিনাকি হ'ম আচ্ছা মোৰ ঘৰ নলবাৰী ডিষ্ট্ৰিক্ট হয় এণ্ড মানে মোৰ নলবাৰী ডিষ্ট্ৰিক্টে হয় কিন্তু নলবাৰীতে নহয় ডাইৰেক্ট ঘৰ মোৰ ঘৰ তোমাৰ হাজো আদাবাৰী বুলি কয় তো আৰু ইয়াৰ পৰা সোমাই গ'লে গল্ডিগিলা বুলি কয় গাঁওখন তো সেইখনতে মোৰ ঘৰ গাঁৱৰ নাম গল্ডিগিলা এণ্ড জিলাখন নলবাৰী দেন কি পঢ়ি আছা সিয়ে সুধিছে আকৌ মই বৰ্তমান পঢ়া এৰা নিচিনা হৈছে HS পাছ কৰি কাৰণ প্ৰব্লেমছ কিছুমান ইছ্যু আহিছে ন তো সেইকাৰণে কামত বিজি হৈ গৈছোঁ এতিয়া নেক্সট চাহিল মানকি 1 2 3 তো চাহিল মানকিয়ে কুৱেশ্যন কৰিছে মান্থলি কেইটকা দৰমহা দিছে ব্ৰ এতিয়া মান্থলি দৰমহা কিবা এটা দিছে সেইটো ক'ব নোৱাৰিম বাছ নেক্সট ভিডিঅ'ত মই লৈ আহিম কিমান দৰমহা পাওঁ কাৰণ মই প্ৰথম কৰিছোঁহে মান্থলি হোৱাই নাই তো চেলেৰি কেনেকৈ গম পাম ন এণ্ড ৰিকি জিৰ' তুমি ছিংগেল নেকি আচ্ছা এইটো কুৱেশ্যনৰ এনচাৰ মই দিলোঁ প্ৰথমতে জি এফ আছেনে নাই বৰ্তমান তেনেকুৱা আৰু থকা নথকাৰ মাজতে আছোঁ অ'কে থেংক ইউ ছ' মাছ কুৱেশ্যনবিলাক কৰিছা নেক্সট কুৱেশ্যন চাওঁ ইটছ মি খুৰিচিদা দাদা তুমি কিমান পঢ়ি আছা যিটো কুৱেশ্যন কৰিছা তুমি এইটো প্ৰথমতে দি দিলোঁ মই পঢ়ি আছিলোঁ মই HS ফাইনেল দিলোঁ ৰিচেণ্টলি পাছ কৰিলোঁ দেন বাকী এতিয়া পঢ়িবলৈ বাদে দিয়া নিচিনা হ'ল চাওঁ কি হয় পাছত থেংক ইউ ছ' মাছ কুৱেশ্যন কৰিছা চিজুকা 2.0 বৰ্তমান ৰিলেশ্যনশ্বিপত আছানে বৰ্তমান ৰিলেশ্যনশ্বিপত মই ক'লোৱে প্ৰথমতে সেইটোৱে আৰু বাকী থেংক ইউ ছ' মাছ কুৱেশ্যন কৰিছা দেন ইটছ মি জুপিতৰা দাদা তোমাৰ ঘৰ ক'ত মোৰ ঘৰ নলবাৰী ক'লোঁ অলপ আগত বাকী থেংক ইউ ছ' মাছ ইটছ মি জুপিতৰা দেন ইটছ বুগু 012 তুমি কাক ভাল পোৱা এইটো এনচাৰ মই দি দিলোঁ প্ৰথমতে দেন জেচমিন এণ্ড আচ্ছা তো বহুতে মানে গাৰ্লফ্ৰেণ্ডৰ কথা সুধিছে তো মই সেইটো এনচাৰ দি দিছোঁ গাৰ্লফ্ৰেণ্ডৰ কথাখিনি নকওঁ বাকী স্পেচিয়েল কিবা আছেনে চাওঁ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল খগাৰ পোৱালি ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল চাই দিল পঢ়াৰ পিছত কৈছে ৰে তো আচ্ছা ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু এণ্ড প্ৰস্তুতি বালাকাৰ ঘৰত কোন কোন আছে দাদা ঘৰত বৰ্তমান মা আছে দাদা আছে দেউতাটো ৰিচেণ্টলি ঢুকাই গ'ল দেন ভা আছে এনেকৈ সকলোবোৰ ডাঙৰ ফেমিলি হয় আৰু বৌ আছে টিকলা টিকলি আছে আৰু ৰাখি সকলোৱে চিনি পায় ৰাখি এণ্ড ৰিয়ান আছে তো সকলোৱে এনেকৈ বহুতখিনি ডাঙৰ ফেমিলি হয় আমাৰ ইয়'ৰ ছানী
ব্ৰদাৰ কি খবৰ ভাল ভাল ব্ৰ বহুত ভাল তোমাৰ কেনেকুৱা খবৰ অংকুৰ তালুকদাৰ 18 কি খবৰ বাকী শব্দটো ক'ব নোৱাৰো পাগল নেক্সট ইটছ মি ফুৰিছিলা এইটো পাইছোঁ এণ্ড দাদা সৰ্থেবাৰী কেতিয়া আহিবা ইটছ ধনশ্ৰী 6124 অ'কে থেংক ইউ ছ' মাছ কুৱেশ্যন কৰিছা দাদা সৰ্থেবাৰী কেতিয়া আহিবা সৰ্থেবাৰী মইতো যোৱা বুলি কেতিয়াও কোৱা নাই বাৰু সৰ্থেবাৰী বাছ গ'লে জনাই দিম যদি কেতিয়াবা সৰ্থেবাৰী যাওঁ কাছ আৰি পোৱালে ব্ৰ' প্লিজ হেল্প মি কি হেল্প কৰিম তোমাক ক'বা কুৱেশ্যনটো কৰিছা তেনেকৈ এণ্ড ক'বা আই মিছ ইউ ভাইজান ধন প্ৰিন্স চেম টু ইউ ব্ৰ' আই মিছ ইউ টু মিছ কৰি আছোঁ তোহঁতকো মানে কি হ'ল এতিয়া বৰ্তমান কামত বিজি হৈ গৈছে ন তো সেইকাৰণে কাকো লগ চগ দিব পৰা নাই ঘৰত গ'লে লগ কৰিম বাৰু তোমাৰ জীৱ আছেনে তোমাক দেখিছিলোঁ হাজোত উৰফ ভায়লিনা তোমাৰ জীৱ আছেনে তোমাক মই দেখিছিলোঁ হাজোত তুমি হাজোত থাকা ন আচ্ছা মই হাজোত গৈ থাকোঁ হাজোৰ পৰা অকণমান জেগা আমাৰ তালৈ তো সেইকাৰণে হাজোত মানে কিছুমান বস্তু ল'ব লগা হ'লে হাজোতে যাওঁ কিবা কিবি কৰিব লগা হ'লে হাজোতে যাওঁ তো বাকী তোমাৰ জীৱ আছেনে তোমাক দেখিছিলোঁ জীৱটোৰ কথা মই প্ৰথমতে কৈ দিলোঁ দেন থেংক ইউ ছ' মাছ উৰফ ভায়লিনা এণ্ড CSD মুস্তাক তোমাৰ ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ পৰা কিমান পইচা আৰ্নিং হয় তো এইটো এনচাৰ মই এতিয়া বৰ্তমান দিব নোৱাৰোঁ কাৰণ এতিয়া বৰ্তমান মই ইউটিউবৰ পৰা একো 1 টকা এটাও পোৱা নাই 1 টকা এটাও এতিয়ালৈকে পোৱা নাই ইনষ্টাগ্ৰামৰ পৰা কিবা অলপ পাইছোঁ ইউটিউবৰ পাছত যেতিয়া ইউটিউবৰ পৰা গোটেইখিনি মিলাই কৈ দিম কাৰণ ইউটিউবত মানে মই বেছি ভালকৈ লাগিব পৰা নাই ন তো সেইকাৰণে বহুতখিনি প্ৰব্লেমছৰ মাজত ইছ্যু হৈ আছে ন তো সেইকাৰণে কিং মুস্কিল তোমাৰ দেউতাৰ মৰমখিনি এতিয়াও পোৱা নাই তুমি দেউতা থাকোঁতে সেইখিনি মৰম পাইছিলোঁ এতিয়া কেনেকৈ পাম ন এতিয়া দেউতাটো নাই ন বাট মনত পৰে কেতিয়াবা দেউতাৰ সেইখিনি মৰম কিন্তু মনত লৈ কিনে আছোঁ আৰু বাছ সেইখিনিয়ে কিন্তু মৰমখিনি নাপাওঁ দেউতাই যিখিনি মৰম দিছিলে সেইখিনি মৰম মই কাৰোৰ পৰা নাপাওঁ অনলি মাৰ বাহিৰে দেন ৰেকিব কি কৰি আছা ভিডিঅ' বনাই আছোঁ ৰেকিবে সুধিছিলে কি কৰি আছা দাদা আমাৰ ইউটিউব চেনেল আছে প্ৰমোশ্যন কৰি দিবা নেকি বেয়া নাপাওঁ যদি পুলক দাস ফটোগ্ৰাফ অ'কে প্ৰমোশ্যন কৰি দিম বাট কিবা এটা হেল্প দিবা মোকো কাৰণ হেল্প কৰিলে হেল্প দিব লাগে মানে হয়নে আচ্ছা ক'ত আছা ব্ৰ নয়ন মই এতিয়া গুৱাহাটীত আছোঁ নাৰেংগী ভাইটোৰ আজিকালি লেভেল হৈছে আই এম ৰাজা 390 আচ্ছা মোৰ লেভেল হৈছে তোৰ কি হৈছে তইতো মোক ফোনে নকৰ তইতো বিন্দাছ বেকাৰ থাকোঁ ন ঘৰত তইতো এটা ফোন কৰিব পাৰ বাট মই এতিয়া কামত থাকোঁ বিজি থাকোঁ তই ফোন কৰিবলৈ সময় নাপাওঁ ন তো সেইকাৰণে তো আচ্ছা এইখিনিয়ে কুৱেশ্যন আছিলে বেচিকলি যিখিনি মানে কুৱেশ্যন কৰি দিব লগা কুৱেশ্যন বাকীখিনি চব একে কুৱেশ্যনে কৰিছে তো সেইবিলাক নিদিওঁ তো বাকী সকলোৱে যিমানখিনি কুৱেশ্যন কৰিছে থেংক ইউ ছ' মাছ মনৰ পৰা সকলোকে মোৰ ফালৰ পৰা সকলোকে লাভ ইউ অল এণ্ড সকলোৱে এনেকৈ ছাপোৰ্ট কৰি থাকক মৰম দি থাকক ইউটিউব চেনেলটোত মৰম দিয়ক ইনষ্টাগ্ৰামতো মৰম দিয়ক তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিলে এণ্ড সকলোকে লগ পাম পাছৰ নেক্সট ভিডিঅ'ত চেপ্টাৰ নম্বৰ 4 এপিছ'ড নম্বৰ 4 তো আজিলৈ বাই বাই এণ্ড লাভ ইউ অল আৰু সকলোৱে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ন'টিফিকেশ্যন পাবলৈ বেল আইকনটো ক্লিক কৰিব আৰু নতুন যদি কোনোবা আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ আৰু কমেণ্ট কৰিব নাপাহৰিব দিয়ক বাই বাই এণ্ড নেক্সট কুৱেশ্যন কৰিবা চাওঁ কি হয় বেলেগ কিবা কিছুমান অদ্ভুত কুৱেশ্যন কৰা যাতে মই দিবলৈ টান পাওঁ দিয়ক বাই বাই লাভ ইউ অল